কাম আছে ঘৰৰ ছোৱালী ঘৰত থাক একো কাম নাই যা একবাৰ প্ৰিয়াক লাগ পালি বহুত কিবা কথা ক'ব লগা আছিল এই তোৰ এনেকে থাকাতে যাব যা বুঢ়া হবি চাবি হয়ো ইফালে আছোন মই অলপ এই বাছৰ থাকবা ঘৰত থাকাছোন অলপ কাম আছে বাস্তৱ কথা হ'ল কি কথা আমাৰ মাজনীক বিয়া দিব লাগিছিল ভাল দৰা এটা পালে মোক জনাবচোন তাই এফালে কৰিছে আজি তাইক ঘৰত যাই দিছোঁ মই অ প্ৰিয়া ইফালে আহচোন ইফালে আহা মই বিলাক কি শুনিছো তুমি জীৱনৰ লগত কি প্ৰেম লীলা কৰিছা কি জীৱন বুজি নপোৱা নেকি আজি পৰা ঘৰৰ ছোৱালী ঘৰত থাকিব তুমি ঘৰৰ পৰা ওলাব নাই মোৰ কোনো ক্ষমা নাই তুমি যোৱা তুমি যোৱা ঘৰত যোৱা মই কোনোদিনো জীৱনৰ লগত তোমাক বিয়া নিদিওঁ মোৰ ছোৱালী তোক ইমান মৰম কৰোঁ তুমি আগবাঢ়ি গৈছা ইমান মোক আজিলৈ কোনো গম দিয়া নাই মোৰ ছোৱালী হৈ প্ৰিয়াক মাৰছি দেউতাকে পাই দেউতাকে কিয়া তোমালোকৰ কথাটো গম পাইছি কি কৰিম ভাই কৰিম ৰ পেপুৱা কি খবৰ ভাই তই আজিকালি দেখা নাপা হৈছো অলপ কামত ব্যস্ত আছিলো নে পিছে প্ৰিয়াৰ কি খবৰ প্ৰিয়াক লগাব নে আজি 2 দিন হ'ল ময়ো বহুত দিন হ'ল লাগে বা নাই কি বা খবৰ তাই এবাৰ লগ পালি ভাল আছিল সেইনা এইগিলা কথা শুনি মোৰ বহুত টেনশ্যন হৈ গৈছে মন সেইদিনাৰ পৰা ময়ো লগ পোৱা নাই ময়ো ফোনো কৰিব পৰা নাই অলপ কিবা আৰু কি ক'ম আৰু বহুত টেনশ্যন মনত নিজৰ বুঢ়ী বনে তুমি আছাবু কুতে বিচাৰো মই তোমাৰ বনত কুমলী বনে নদী বয় জানা মৰমকে ৰৈ সাগৰৰে মই বিয়া পোৱা নাই
প্ৰিয়া তোৰ কাৰণে বদমাছৰ কাৰণে মোৰ ছোৱালীৰ আজি অৱস্থা জোৱাই যদি জোৱা বাৰু এতিয়াও নামাতো দে মোক লগত লৈ যা প্ৰিয়া ময়ো যাই আছো আশা দি নিৰাশা কৰাতকৈ আশা নিদিয়াই হে ভাল মৰম দি প্ৰতাৰণা কৰাতকৈ এই পৃথিৱীত যদি প্ৰিয়া নাই মই আৰু কি কৰি থাকো ময়ো যাম এই এনেকুৱা কথা নকৰিছোঁ ভাই নাই 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 মই যাওঁ নাথাকো ব'লা ঘৰত যাওঁ ব'লা যাওঁ এই বেপুৱা তই যা মই অলপ দেৰিকে যাই আছো যা যা ইয়াতে আহিবি হা যা যা মই নাথাকো আৰু এই পৃথিৱীত মই ছুইচাইড কৰিম আৰু মোৰ যেতিয়া তাই সঁচাই মোক ভাল পাইছিল প্ৰিয়াই তাক মই এইটো বহুত ভাল পাইছিলোঁ সেইকাৰণে যেতিয়া আৰু অহা জনমত পুনৰ লগ পাম মই এইটো ছুইচাইডে কৰিম হাই গাইজ আমাৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল যদি ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু আমাৰ ছেকেণ্ড পাৰ্ট আহি আছে যদি আপোনালোকৰ ফাৰ্ষ্ট পাৰ্টটো চাই ভাল লাগিল তেতিয়াহ'লে ছেকেণ্ড পাৰ্টৰ লগত অপেক্ষা কৰিবলৈ আমি আশা কৰিছোঁ আমাৰ ভিডিঅ'টো যদি চাই ভাল লাগিল সঁচাকৈ তেন্তে লাইক কৰিব আৰু ভাই এই যদি আৰু ছেকেণ্ড পাৰ্টটো চাব ইচ্ছা কৰিছা তেনেহ'লে কমেণ্টত আমাক কবি যদি চা আৰু যদি আপোনালোকৰ তাত এনেকুৱা দুখ লগা ষ্টৰি আছে আমালৈ দিব পাৰিব অঁ পাৰিব দিবি দে